हेलो गाइज की खबर আপোনালোকৰ সকলো ভালে আছে নিশ্চয় নহয় নে আজি তাৰমানে কি হ'ল মাহত এফালে যাব গতিকে মই এটা সাইডে গৈছিলো এতিয়া ভাবিলো কি এতিয়া ভিডিওটো মানে বনাও আৰু আজি বনোৱা কৰাখিনি গুটেখিনি মোৰ হ'ব সেই কাৰণে এতিয়া একদম ভিতৰত গৈ আপোনালোকক লগ পাইছো এয়া আমাৰ বাউণ্ডেৰীত সোমালো ভাবিছো এতিয়া বনাই মেলি আজৰি হৈ থাকো গতিকে একদম পাকঘৰত আপোনালোকক খুব সোনকালে পাকঘৰ আহি পাই গলুহি এতিয়া গুটে বস্তুখিনি মই যা যোগাৰ কৰি ললো আৰু আপোনালোকক দেখাও কি কি বস্তু যোগাৰ কৰি লৈছো এয়া চাওক এখিনি হৈছে পিয়াজৰ পেষ্ট মিক্সিত গুড়া কৰি ললো মই কাৰণ মই যেটো ৰেচিপি বনাম হেতু কাৰণে পিয়াজটো পেষ্ট কৰি ললে বেছি সোৱাদ হয় গতিকে এখিনি চাওক ইয়াত লৈছো মই আলু দুটা মাত্ৰ আলু বেছি দিলে বেয়া লাগে কিন্তু এতিয়া ফাৰ্স্ট যেটো ৰেচিপি বনাম তাত মই আলু এড নকৰো গতিকে এটো এক্সট্ৰা কৈ থৈ দিলো ইয়াত আছে নহৰু পেষ্ট সব মিক্স কৰি দিছো নহৰু আদা তাৰ পিছতে জালুক আৰু জিৰা চাওক অলপ অলপ দি পেলে গুটেখিনি এক লগত মিক্সিত মাৰি পেষ্ট কৰি ললো এইখিনি হৈছে ছাগলী মাংস ইয়াত আধা কেজি মান আছে এইখিনি মই এখিনি বনাম এক্সট্ৰা কৰি লৈছো মানে দুভাগ আছে মাংস গতিকে এক্সট্ৰা কৰি লৈছো কাৰণ মাংসটো সৰহকে অনা হ'ল গতিকে এক্সট্ৰা কৰি লৈছো দুটা ষ্টাইলত বনাম আৰু দুইটা ষ্টাইলতে আপোনালোকক দেখাই আছো আৰু ইয়াত এটা বিশেষ বস্তু এড কৰো যেতিয়া মই লাষ্ট টাইম দিম তেতিয়া আপোনালোকক নিশ্চয়কৈ মই দেখাম এতিয়া কেৰাহী পাতি দিলো আৰু তেল দিলো তেলটো গৰম হৈছে প্ৰায় গতিকে এতিয়া দি দিম মই ইয়াত অলপমান পিয়াজ আৰু লগত দিম এই মছলাখিনি অলপ অলপ দি দিও কাৰণ আৰু এটা ৰেচিপি বনাবলগীয়া আছে গতিকে হেতু কাৰণে এইখিনি ৰাখি দিছো ইয়াত মই নিমখ হালধি আৰু কেঁচা জলকীয়া 4টা এড কৰিছো সেইখিনি দেখুৱা নহল আৰু সাধাৰণতে সেইখিনি আপোনালোকে জানে আৰু মই ইয়াত এড কৰিম এয়া চাওক 1 চামুচ ঘিউ দিম এটো অপচনেল হয় আপোনালোকে দিবও পাৰে নিদিব পাৰে কিন্তু যদি আপোনালোকে দিয়ে তেনেহলে খুব ধুনিয়া সোৱাদ হয় সেই কাৰণে মই দিছো আৰু সুগন্ধটো ভাল আহে মাংসখিনি দি দিও ইয়াত আলু এড নকৰো কৈছোৱে আপোনালোকক এতিয়া মাংসটো ভালকে খিজিবৰ কাৰণে মই ঢাকনা লগাই দিলো এবাৰ ঢাকনখন গুছাই লৰাই দিও আৰু পুনৰ খিজিবলৈ দিম আপোনালোকেও এনেকে ট্ৰাই কৰি চাবচোন যদি খাই পোৱা নাই ভাল লাগে খাই কিন্তু ইয়াত পিছা মছলা গুটেখিনি মই সেই কাৰণে এড কৰিছো কাৰণ পিছা মছলা যদি দিয়া হয় গোটা যেটো পিছি আমি দিও বটি দিয়া হয় সেই বস্তুটো দিলে বেছি ধুনিয়া সোৱাদ হয় সেই কাৰণে মই গুটেখিনি পিছা মছলা এতিয়া প্ৰায় ফ্ৰাইখিনি হৈ গল এয়া দেখিছে কমপ্লিট হৈ গল মানে কি মামি আহিছে মানে কি মামি আসলতে আমাৰ ঘৰলে আহু বুলি অহা নাই কিন্তু মামি গল ৰহালে গৈছিলে কিবা এটা কাম আছিল মামিৰ সেই কাৰণে মামি ৰহালে গৈ পেলে ইয়াত আহি পেলে সোমাইছে এতিয়া বেয়া লাগিছে কাৰণ আমি ৰাখিব পৰা হলে ভাল আছিল ৰাখিছো এতিয়া কিবা কাম আছে বুলি কৈছে নাথাকে বোলে এতিয়া সিক্ৰেট বস্তুটো লৈ আহিছো এটো চাওক এটো হৈছে ভাজি থোৱা তিল গুড়া কৰি ভাজি থোৱা গৈছিলে ইয়া মই দিম বেছি নিদু 2 চামুচ দিম বেছি দিলে খুব মিঠা হৈ পৰে খাব নোৱাৰি ফাইনালি হৈ গল এয়া চাওক তিল দিয়া ছাগলী মাংস তিল দিয়া ছাগলী মাংস ৰেডি চাওকচোন ইমান ধুনিয়া হৈছে
কালাৰটো যে ইমান ধুনীয়া হৈছে আৰু মানে বহুত ধুনীয়া গন্ধটো বহুত ধুনীয়া ওলাইছে ভাল লাগে মামীক মানে অকমান খাবলৈ দিওঁ কাৰণ মামী যাবগৈ যে আপোনালোককতো কৈছোৱে গতিকে ইয়া মামী হাত ধুই আছে অকমান বোলো খাই চাওক টেষ্ট কৰি চাওক কেনেকুৱা হৈছে নে মামী আপুনি খাই কেনেকুৱা হৈছে কৈ দিয়ক এনেকুৱা নে খাই ভাল লাগিছে বোলে আপোনালোকে খুব সোনকালৰ ভিতৰত ট্ৰাই কৰি চাব কাৰণ কিয় মানে কি বহুতে কিছুমান গাহৰিৰ লগত তিল বনায় বা এনেকৈ মই দেখি আছোঁ গাহৰিৰ লগত বনোৱা দেখিছোঁ হাঁহৰ লগত বনোৱা দেখিছোঁ মুৰ্গীৰ লগত বনোৱা দেখিছোঁ মই মানে তেনেকৈ আজি ভাবিলোঁ কি ছাগলী মাংসৰ লগত তিল দি ৰান্ধি চাওঁ কাৰণ আমাৰ গাহৰিটো নচলে আমাৰ এতিয়া নেক্সট ষ্টেপ কি বনাম চাই থাকক এয়া কাটি ল'লোঁ কেপচিকাম আৰু আলু এতিয়া আলুখিনি দিম অথনিটো দেখাইছোঁ আপোনালোকক তাৰপিছতে বাকী এয়া জিৰা গুড়া গোটেইখিনি বস্তু নহৰু জিৰা তাৰপিছতে গোটেইখিনি মই বটি লৈছোঁ জালুক দিছোঁ গোটা জালুক আৰু এইখিনি পিঁয়াজ প্ৰেছ কৰা অথনি বনাইছিলোঁ আধা ৰাখি দিলোঁ গোটেইখিনি মছলা আৰু পিঁয়াজৰ পেষ্ট আধা আধাকৈ ৰাখি দিছোঁ আৰু এতিয়া মই কৰিম এই বস্তুটো অলপ ফ্ৰাই কৰি লওঁ ফাইনেলি এইখিনি ফ্ৰাই কৰি ল'লোঁ এয়া দেখিছেনে অকণমান ৰঙচুৱাকৈ কেপচিকাম আৰু আলুখিনি হৈ গ'ল ফ্ৰাই আৰু এতিয়া দিম মই বটি লোৱা পিঁয়াজখিনি আৰু লগতে দিম মছলাখিনি মছলাখিনি পুৰা ভাজা হৈ গৈছে আৰু এতিয়া মই এড কৰিম মাংসখিনি ইয়াত আৰু গেছটো অকণমান ল' কৰি মই লৰাই দিম এতিয়া ঢাকনখন অতৰাই পেলাই চাওঁ আৰু ৰ'বক আৰু এবাৰ লৰাই দিছোঁ এতিয়া দিম মই কেপচিকাম আৰু আলুখিনি ইয়াত দি দিওঁ আৰু ভালকৈ লৰাই ঢাকনখন লগাই দিম ফাইনেলি এয়া হৈ গ'ল কেপচিকাম আৰু আলু দি ৰন্ধা ছাগলীৰ মাংস এয়া চাওক এইখিনি অকণমান মানে মই জুলীয়া টাইপত বনাইছোঁ অলপ মানে গ্ৰেভিতকৈ অকণমান পনীয়া কৰি বনাইছোঁ বস্তুটো কাৰণ ছাগলী মাংসৰ জোলটো খাই খুব ভাল লাগে এয়া হৈ গ'ল আৰু ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিম বুলি ভাবিছোঁ যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পায় তেনেহ'লে প্লিজ আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু বেল আইকনৰ বেল বুটামটো দবাই ৰাখিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে চাই থাকিব পাৰে আজিলৈ আৰু বেছি দেৰি নকৰোঁ টাটা বাই বাই লাভ ইউ অল সকলো ভালে থাকক সুস্থ হৈ থাকক হাঁহি ফূৰ্তি কৰি থাকক গুড নাইট বাই